নমস্কাৰ, আপোনালোকে অৱগত যে ৰাজ্যত 2-3 দিন মানৰ পৰা প্ৰচণ্ড গৰম আৰু সেইবাবে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন টুইট যোগে টুইট কৰিছিল যে সকলোবোৰ জিলাৰ ডিষ্ট্ৰিক্ট কমিশনাৰে মানে ডিচিয়ে ইচ্ছা কৰিলে স্কুলৰ টাইম টেবুল চেঞ্জ কৰিব পাৰে। তো আপোনালোকে চাওক শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি টুইট কৰিছিল আৰু টুইট কৰাৰ লগে লগে ৰাজ্যৰ প্ৰায় সকলোবোৰ জিলাতে মৰ্নিং স্কুল দিয়া হৈছে। আপোনালোকে স্ক্ৰীনত চাব পাৰে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি টুইট কৰিছিল। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰাৰ লগে লগে প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টতে মৰ্নিং স্কুল ঘোষণা কৰা হৈছে। তো আপোনালোকে এই ভিডিঅ'খনত চাব পাৰিব কোন কোন জিলাত ইতিমধ্যে মৰ্নিং স্কুল ঘোষণা কৰা হৈছে। তো আপোনালোকে চাব পাৰে স্ক্ৰীনত ইন ভিউ অফ দ্য হিট ৱেভ এলাৰ্ট ইছ্যুড বাই দ্য মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট অল ডিষ্ট্ৰিক্ট কমিশনাৰ আৰ ৰিকুৱেষ্টেড টু ৰিমেইন vigilant and exercise their delegated authority to reschedule school hour as per local weather condition। তাৰ মানে এই মেছেজটোত এইটোই লিখা আছে যে লোকাল ডিষ্ট্ৰিক্টৰ যিবোৰ ডিষ্ট্ৰিক্টৰ ডিচি ছাৰ আছে সেইবোৰ ডিষ্ট্ৰিক্টৰ ৱেদাৰ আৰু গৰমৰ ওপৰত ভিত্তি কৰি ডিচি ছাৰে ইচ্ছা কৰিলে মৰ্নিং স্কুল দিব পাৰে বা স্কুলৰ টাইম টেবুল চেঞ্জ কৰিব পাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটটো কৰাৰ লগে লগে আপোনালোকে চাব পাৰে যে কেইখনমান জিলাত ইতিমধ্যে মৰ্নিং স্কুল দিয়া হৈছে। এইটো হ'ল হাইলাকান্দি জিলা। হাইলাকান্দি জিলাত দিয়া হৈছে LP স্কুলৰ কাৰণে ৰাতিপুৱা 7:30 বজাৰ পৰা 12:15। তাৰপিছত ME স্কুলৰ কাৰণে 7:30 বজাৰ পৰা 12:45 আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাবে 7:30 বজাৰ পৰা 1:15। এইটো হ'ল আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তো চাব পাৰে আপোনালোকে স্ক্ৰীনত যে LP ME আৰু হাই স্কুল কেতিয়াৰ পৰা কেতিয়ালৈ চলিব। এইটো হ'ল নগাঁও জিলাত। নগাঁও জিলাত LP স্কুল দিছে ৰাতিপুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ। তো ME স্কুল কেইটাৰ পৰা কেইটা চাব পাৰে। হায়াৰ ছেকেণ্ডেৰীও আপোনালোকে স্ক্ৰীনত চাব পাৰে। তাৰপিছত মৰিগাঁও ডিষ্ট্ৰিক্ট। তো মৰিগাঁও ডিষ্ট্ৰিক্টতো ছেম টাইম টেবুল আছে। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে। মানে প্ৰায় সকলোবোৰ জিলাতে মৰ্নিং স্কুল দিয়া হৈছে। তো এইটো হ'ল শ্ৰীভূমি ডিষ্ট্ৰিক্ট। তো চাব পাৰে LP ME আৰু হাই স্কুল আৰু হাই ছেকেণ্ডেৰীৰ টাইম টেবুল দিয়া আছে। তাৰপিছত কাছাৰ ডিষ্ট্ৰিক্ট শিলচৰ চাব পাৰে LP স্কুল 7:30 বজাৰ পৰা 12:15, UP স্কুল 7:30 বজাৰ পৰা 12:45 আৰু হায়াৰ ছেকেণ্ডেৰী হ'ল 7:30 বজাৰ পৰা 1:15 লৈ। তাৰপিছত বঙাইগাঁও ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা কেতিয়ালৈ চলিব স্কুল তো আপোনালোকে চাব পাৰে স্ক্ৰীনত। তাৰপিছত আছে কামৰূপ মেট্ৰ' মানে গুৱাহাটী। তো গুৱাহাটীত চাব পাৰে LP স্কুল আছে ৰাতিপুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ, ME স্কুল আছে 7:30 বজাৰ পৰা 12টালৈ আৰু হায়াৰ ছেকেণ্ডেৰী আছে 7:30 বজাৰ পৰা 12:30 বজালৈ। তো প্ৰায় সকলোবোৰ ডিষ্ট্ৰিক্টলৈ দিয়া হৈছে। তাৰপিছত ধুবুৰী ডিষ্ট্ৰিক্টত দিয়া আছে টাইম টেবুল আপোনালোকে চাব পাৰে স্ক্ৰীনত দিয়া আছে। তাৰপিছত যোৰহাট জিলাত টাইম টেবুল দিয়া আছে আপোনালোকে স্ক্ৰীনত চাব পাৰে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। ধন্যবাদ।